আমাৰ ইয়াত আমাৰ চেণ্টাৰৰ পৰা হাইস্কুলৰ পৰা আছে কি কয় শংকৰদেৱৰ পৰা আছে নাৰায়ণপুৰৰ পৰা আছে কি চেণ্টাৰ এইটো মুছলপুৰ হাইস্কুল আমি যেতিয়া পৰীক্ষাৰ সন্মুখত আমাৰ কি কয় পৰীক্ষাৰ কাৰণে পঢ়ি থাকোঁ 12টা বা 1টা বজাত যদি পৰীক্ষাটো বাতিল কৰি দিয়ে আমি প্ৰতিবাদ নিদিলে কি কৰিম পৰীক্ষাৰ সন্মুখত বাতিল কৰিছে সিহঁতৰ দোষ আছে সমগ্ৰ ঘটনাটো কি ক'বা ঘটনাৰ এটা লজ্জাজনক ঘটনা অসম চৰকাৰৰ এইটো একদম নিৰ্লজ্জ ঘটনা গোটেই আমাৰ পৰীক্ষাটো সেই হৈছে কিন্তু কোনো এটা সেই আমাৰ সমাধান উলিয়াব পৰা নাই বিবৃতি এটা টকশ্বত আমাৰ অনুসন্ধান চলাই থকা হৈছে আমাৰ অতি শীঘ্ৰে আমাৰ কৰায়ত্ব কৰা হ'ব অতি শীঘ্ৰে যোনে দোষী তাক কৰায়ত্ব কৰাব সেইটোতে অলপ সেই সমস্যাটো সেই হৈ গৈছে সমাধান হৈ গৈছে 2 দিনৰ কাৰণে নিউজ চলিছে খতম কিন্তু যেতিয়া পৰীক্ষাৰ আগমুহূৰ্তত আমি পঢ়ি থাকোঁ ভাবোঁ যে আমাৰ পৰীক্ষাটো হ'ব কিন্তু পৰীক্ষাৰ আগমুহূৰ্তত আমাৰ চব পৰীক্ষা বাতিল হৈ যায় এনেকুৱা হ'লে কেনেকুৱা হ'ব আমাৰ কি বিষয় আমাৰ সকলো পৰীক্ষা আমাৰ কেঞ্চেল কৰি পেলাই আৰু নতুনকৈ পৰীক্ষা পাতিব লাগে একদম ইংলিছৰ পৰা অসমীয়াৰ পৰা সমাজ বিজ্ঞানৰ পৰা গণিতৰ পৰা চব পৰীক্ষা মানে অলপ হ'লেও বাতিল হৈছে যোনবিলাক পৰীক্ষা বহুলভাৱে প্ৰচাৰ মানে গণিতখনো হৈছে কিন্তু গণিতৰ পৰীক্ষা আমি পৰীক্ষা দিয়াৰ পিছত গম পাইছোঁ সেই ইয়াৰ পৰা গম পাই যে চববিলাক পৰীক্ষা অলপ হ'লে বাতিল হৈছে কিন্তু যোনবিলাক পৰীক্ষা বহুলভাৱে মানে প্ৰচাৰ হৈছে যোনবিলাক পৰীক্ষা পেপাৰ বহুলভাৱে প্ৰচাৰ হৈছে কোনবিলাক পৰীক্ষা বাতিল কৰা হৈছে কিন্তু চব পেপাৰ সমাজ বিজ্ঞানৰ পেপাৰ চব অলপ হ'লেও লিক হৈছে একদম অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে অসম চৰকাৰে কৰিব প্ৰশাসনিক বিভাগে সোনকালে সিহঁতক কৰায়ত্ব কৰি পেলাই উচিত শাস্তি দিব লাগে আমাৰ সেইটোৱে দাবী আমাৰ ভৱিষ্যতটো যাতে আমাৰ যেনেকুৱা হৈছে আৰু ভৱিষ্যতে যাতে সেনেকুৱা নহয় হেতালি খেলিছে আমাৰ লগত ধেমালি কৰিছে আমাৰ লগত ধেমালি কৰিছে আমি যিহেতু আমি ইমান কষ্ট কৰি পঢ়ি থাকোঁ যে পৰীক্ষাৰ মেট্ৰিক পৰীক্ষাৰ আগত 2 মাহ 3 মাহ আগৰ পৰা আমি ভালকৈ পঢ়ি আছোঁ কি কয় ভাবিছিলোঁ যে 18 তাৰিখে শেষ হ'ব যোনবিলাক ইলেক্টিভ আছে 18 তাৰিখে শেষ হ'ব 20 তাৰিখে শেষ হ'ব কিন্তু শেষ সকলো 30 তাৰিখে আমি ক'লোঁ যে 30 তাৰিখে শেষ হ'ব পৰীক্ষা হ'ব আমি 30 তাৰিখে পৰীক্ষা দিম কিন্তু আৰু কি বুলি কয় যেতিয়া আমাৰ অসমীয়া পৰীক্ষাটো বাতিল হ'ল তেতিয়া আমাৰ ধৈৰ্য পাৰ হৈ গ'ল এতিয়া তোমালোকে মানসিকভাৱে প্ৰস্তুত নহয় আমি এতিয়া কিমান পঢ়িম আমি কিমান দিন এনেকৈ আমাৰ কি লৈ ৰাতি 12টা 2টা লৈ পঢ়ি থাকিম এনেকুৱা তোমালোকৰ এটা পৰিকল্পনা থাকে যে পৰীক্ষা আমাৰ বিহু আহি আছে আমি ভাবিছিলোঁ বিহুত যাম আমি গোটেই আমাৰ ৰিহাৰ্চেল কৰি বিহুত যাম ভাবিছিলোঁ আমি বিহুত যাম কিন্তু এতিয়া চব খতম কৰি দিলে